কৰিশ্মা নাথৰ বহুৱালি আমি কেতিয়ালৈকে চাই থাকিম? ৰাভা সংগীত বিকৃত কৰিলেও আমি একো ব্যৱস্থা নলম নেকি? কৰিশ্মা নাথে কৰো বুলি ভুল কৰি থাকিব আৰু আমি সহ্য কৰি থাকিম। এনেকৈ জানো চলে? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, তেখেতৰ যুগমীয়াৰ সৃষ্টিৰাজিক কোনোবাই বিকৃত ৰূপত উপস্থাপন কৰিলেও গাত নালাগে নেকি অসমীয়াৰ? নাগাৰা নামৰ স্বঘোষিত পৰিৱেশক এইগৰাকী কৰিশ্মা নাথ। কেতিয়াবা যদি দৌৰি দৌৰি পৰিৱেশন কৰে, কেতিয়াবা নাচি নাচি। বহুতৰ মতে চাবই নোৱাৰি কৰিশ্মাৰ নাগাৰা নাম। প্ৰায়ে বিতৰ্কত থাকে কৰিশ্মা। আচলতে জনপ্ৰিয়তাৰ নামত কৰো বুলি বহুৱালি কৰে কৰিশ্মাহঁতে। কাৰণ কৰিশ্মাহঁতক লাগে প্ৰচাৰ আৰু প্ৰসাৰ। তাৰ বাবে জাতীয় স্বাভিমানকেই যেন ভৰিৰে মোহাৰি দিব। নাগাৰা নামৰ তালত কলাগুৰুৰ পৰজনমৰ শুভ লগনত গীত বিকৃত ৰূপত পৰিৱেশন কৰি আকৌ নতুন বিতৰ্কৰ সৃষ্টি কৰিলে কৰিশ্মাই। পিছে কি হ'ব? দুই এদিনহে চৰ্চা চলিব, তাৰ পিছত লাভ কিন্তু কৰিশ্মাহঁতৰে হ'ব। বাঢ়িব অনুষ্ঠানৰ সংখ্যা। এৰি দিওঁতে দিওঁতে এইবোৰ অপসংস্কৃতিৰ বাহক আমাৰ মূৰৰ ওপৰত উঠিল। এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ কিছু দায়িত্ব নিশ্চয়কৈ আছে। জাতীয় সম্পদৰ ওপৰত বিকৃতৰ ওপৰত হাত দিলে দিব লাগে যথোপযুক্ত শাস্তি। কাৰণ তেতিয়াহে নাকি লাগিব কৰিশ্মাহঁতৰ দৰে অপসংস্কৃতিৰ ওপৰত। নিউজ ডেস্ক, NZ News।